আজিৰ সাধুটোৰ নাম আকাশখন খহি পৰিল। এদিন দুপৰীয়া এটা শহাপহুৱে এজোপা ডাঙৰ আম গছৰ তলত শুই আছিল। হঠাতে এটা ডাঙৰ শব্দ হোৱাত শহাপহুটো সাৰ পাই গ'ল আৰু ভয়তে ভাবিলে, কিহৰ শব্দ এইটো? শহাপহুটোৱে আকাশলৈ চালে। আকাশখন অন্ধকাৰ আৰু ডাৱৰে আৱৰি আছিল। শহাপহুটোৱে ভাবিলে, এয়া কি? আকাশখনচোন খহি পৰিল। আৰু সেই বুলি ভাবি সি দৌৰিবলৈ ধৰিলে। সি ভাবিলে যে আকাশখন মোৰ মূৰৰ ওপৰত খহি পৰাৰ আগতেই মই এই ঠাইৰ পৰা দৌৰি পলোৱাই ভাল। দৌৰি গৈ থাকোঁতে বাটত এজনী ছাগলীয়ে লগ পালে। ছাগলীজনীয়ে সুধিলে, হেৰা কণমানি শহাপহু, ইমান বেগাই দৌৰি ক'ত গৈছা? তেতিয়া শহাপহুটোৱে ক'লে, যদি জীৱনটো বচাব বিচাৰা তেনেহ'লে তুমিও দৌৰা, আকাশখন খহি পৰিল। শহাটোৰ কথা শুনি ছাগলীজনীয়ে ভয় খাই তাইও তাৰ লগতে দৌৰিবলৈ ধৰিলে। এইবাৰ সিহঁতি এটা বাঘক লগ পালে। বাঘটোৱে সুধিলে, তোমালোক দুয়ো দৌৰি দৌৰি কলৈনো যোৱা? সিহঁতি উত্তৰ দিলে, নিজৰ জীৱনটো বচাব বিচাৰিছা যদি তুমিও আহা আমাৰ লগত, আকাশখন খহি পৰিল। বাঘটোৱেও হয় নেকি বুলি সিহঁতৰ লগতে দৌৰিবলৈ ধৰিলে। বাটত লগ পোৱা হৰিণ, বান্দৰ, ময়ূৰ, কেৰ্কেটুৱা আদিয়েও শহাপহুৰ কথাত বিশ্বাস কৰি সিহঁতৰ লগতে দৌৰিবলৈ ধৰিলে। তেতিয়া এটা হাতীয়ে সিহঁতক দৌৰি যোৱা দেখি সুধিলে, তোমালোক ক'ত যোৱা? শহাৰ একেই উত্তৰ, নিজৰ জীৱনটো বচাব খুজিছা যদি দৌৰা, আকাশখন খহি পৰিল। কিন্তু হাতীটোৱে শহাটোৰ কথাত বিশ্বাস নকৰিলে। সি ওপৰলৈ চালে, দেখিলে আকাশখনচোন ঠিকেই আছে। সি ক'লে, কিন্তু আকাশখন দেখোন খহি পৰা নাই। ব'লাচোন তুমিনো কিয় মিছাতে ভয় খালা চাওগৈ। শহাপহুটোৱে সিহঁতক আম গছজোপাৰ ওচৰলৈ লৈ গ'ল, য'ত সি শুই আছিল। হাতীটোৱে দেখিলে এটা ডাঙৰ পকা আম গছজোপাৰ তলত পৰি আছে। সি হাঁহিলে আৰু ক'লে, হেৰা কণমানি শহা, এই আমটো পৰোঁতে হয়তো ডাঙৰ শব্দ হৈছিল আৰু তুমি তাকে আকাশখন খহি পৰা বুলি ভাবিলা। তেতিয়া শহাটোৰ লগতে বাকী জন্তুবোৰেও বৰ লাজ পালে। তেতিয়া হাতীটোৱে বাকী জন্তুবোৰক উদ্দেশ্যি ক'লে, আমি আনৰ কথাক চকু মুদি বিশ্বাস কৰিব নালাগে আৰু কথা এষাৰৰ সঁচা মিছা বিচাৰ নকৰাকৈ আমি কেতিয়াও সিদ্ধান্তত উপনীত হ'ব নালাগে। বাৰু আজিৰ সাধুটো কেনে পালা কোৱাচোন? যদি ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।